Hello friends, welcome back to my channel. আজি ভাবিলো বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' দিওঁ সেইকাৰণে আজি ৰাতিপুৱা শুই উঠিয়ে মই এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ কাৰণ মই বহুত দিন ভিডিঅ' দিয়া নাই আপোনালোকে গম পাইছেনে বহুত দিন হ'ল মানে মই ভিডিঅ' দিয়া নাই একদম টাইম পোৱা নাই আজি ভাবিলো একদম ৰাতিপুৱাই পাই ভিডিঅ' বনাই ষ্টাৰ্ট কৰি দিওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে দেখিছেনে আমাৰ চোতালখন ইমানেই মানে পাত পৰি আছে এই গছবোৰ পৰা বিশেষকৈ মানে পাতবোৰ পৰে আৰু এটা মই হাৰিব লাগিব এইবোৰ দেখিছেনে এইবোৰ ইমান লেতেৰা হৈ আছে এইফালে মায়ে হাৰি আছে বাৰু দেখিছেনে আপোনালোকে এইফালে দেখিছেনে আমাৰ ঘৰৰ ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে গোলাপ ফুল ইমান ধুনীয়া লাগিছে মৰ্ণিঙতে মই ইমান ধুনীয়া মানে ফুলৰ গোন্ধ ল'বলৈ পাইছোঁ দেখিছেনে এইফালে ইমান ফুল ফুলি আছে মানে এইবোৰ নতুনকৈ কলি মেলিছে এইবোৰ দেখিছেনে আৰু এইজোপা হৈছে পঞ্চমুখী গোলাপ ফুল দেই আপোনাৰ ঘৰত আছে নে এনেকুৱা গোলাপ ফুল আমাৰ ঘৰত আছে দেই এজোপা আছে এজোপা মায়ে ৰোৱা হয় আৰু ইমান ধুনীয়াকৈ ফুলি আছে চব আৰু মই চোতাল ধৰা কাম আৰম্ভ কৰি দিলোঁ দেখিছেনে কেনেকৈ সাৰিছোঁ জনাই নজনাই সাৰিছোঁ আৰু দেই পাতখিনি গ'লেই হয় চফা হ'লেই হয় ইমান পাত মানে আৰু এতিয়া ফাগুনৰ বতাহ মাৰিছে গছৰ পাতবোৰ সৰিছে সেইকাৰণে পাতটো পৰিবই সাৰিছোঁ আৰু কঁকাল পেলাই পেলাই দেখিছেনে আৰু পোৱালীয়ে মোক ভিডিঅ' কৰি দিলে আৰু সেইটো টাইমতে সি আহি পালে বুলি মোক ভিডিঅ' কৰি দিলে সি ক'লে মই ভিডিঅ' কৰি দিওঁ মই ভাবিছিলোঁ কিনো এইবোৰ ভিডিঅ' কৰি দেখাব লাগে সি ক'লে আৰু ভিডিঅ'টো দি দিয়ে এনেকৈ তইনো কেনেকৈ চোতাল সাৰ বুলি তাৰপিছত মই ভাবিলোঁ দি দিওঁ আৰু আমাৰ নিচিনা ওখ মানুহৰ কাৰণে এইটো বাহনে চোতাল সাৰিবলৈ বহুত দিগদাৰ হয় কঁকাল পেলাই পেলাই ওখ বাহনটো হ'লে ভাল আৰু ভালকৈ আহিব পৰা যায় এইটো কঁকাল চকাল আৰু এইফালে আমাৰ মায়ে চাই আছে আৰু মোৰ ফাইনেলি চোতাল সাৰি হৈ গ'ল এতিয়া বহুত ভাগৰ লাগিছে অলপ বহি লৈছোঁ এই ৰাতিপুৱাৰ পৰা ভিডিঅ' বনোৱাতে ব্যস্ত হৈ আছোঁ দেই বস্তু এটা খাম দেই এইফালে এখন আমাৰ বিল এই দেখিয়ে থাকে আৰু এইটো পোৱালি কিবা কৰি আছেহি দেখিছেনে এইখন বিলখনৰ পানী চানী নাই দেই এইফালে আমি একদম ধুনীয়াকৈ দৌৰ মাৰি ইটো পাৰলৈ যাব আকৌ দৌৰ মাৰি ইটো পাৰলৈ আহিব একদম ধুনীয়া মানে পানী হ'লে যাব নোৱাৰোঁ তেতিয়া পূৰা পানী হৈ যাব নাই এতিয়া পানী নাই কাৰণে দৌৰি মেলি ইয়াতে থাকিব পাৰোঁ আৰু ভালকৈ আৰু দেখিছেনে ৰাতিপুৱাৰ পৰা ইমান মানে ৰ'দ ওলাইছে এনেকৈ যদি ৰ'দ হয় মই মানে জলপি চাই হৈ যাম দেখিছেনে ইমান ৰ'দ দেখি কিবা লাগি গৈছে দেই এইটো ৰ'দতে আকৌ আমি কলেজলৈ যাব লাগিব আকৌ তাৰপিছত খেললৈ যাব লাগিব কেনেকৈ কৰিম বাৰু একদম মানুহজনী এনেই কোলা মোলা হৈ যাম কি হ'ব আৰু আপোনালোকে কওকচোন দেখিছেনে ইমান ৰ'দ আৰু এতিয়া মই ঘৰৰ ভিতৰলৈ আহিলোঁ বস্তু এটা দেখাবলৈ দেই আপোনালোকক এইটো মই কালি আহি পালেহি এইটো অৰ্ডাৰ দিছিলোঁ মিছ'ৰ পৰা দুটা দিছিলোঁ দেই এই দুটা দেখিছেনে আৰু এই তেলকেইটা দাম বহুত কমতে মানে মই মিছ'ৰ পৰা আনিব পালোঁ দামটো হৈছে 170তে মই পাই গ'লোঁ আৰু যদি মই সিভাগে এইকেইটা কিনিবলৈ যোৱাহেঁতেন 499 ল'লেহেঁতেন এইকেইটা দেখিছেনে দুটা লগাই লোৱা কালি দেই চুলিখিনি আজি ধুব লাগিব আৰু কিছুমানে এইটো মানে ধোৱাৰ 2 ঘণ্টা আগত লগাব পাৰে তাৰপিছত ধুই দিবলৈ মই ভাবিলোঁ ৰাতিয়ে লগাই থৈ দিওঁ গোটেই তেলখিনি ভালকৈ চবতে মিহলি হৈ যায় যাতে সেইকাৰণে ৰাতি লগাই থ'লোঁ আৰু এতিয়া অলপ দেৰিকৈ এইখিনি ধুই দিব লাগিব ৰিজাল্টটো মানে ইমান সোনকালে নাপাওঁ 4-5 সপ্তাহমান ভালকৈ লগাই চাওঁ নহ'লে 1-2 মাহমান লগাই চাওঁ তাৰপিছত ৰিজাল্টটো পাব বাৰু ভালকৈ চুলিখিনি কিজানিবা ভাল হয়েই মোৰ আৰু এতিয়া মই বাহিৰলৈ ওলাই আহিলোঁ আৰু এইফালে দেখিছেনে ভাত বনালেই আমাৰ দেখিছেনে এইফালে বৰমাই ভাত বনাইছে জুইত বনাইছে দেই জুইত মানে খৰি আছে কাৰণে জুইতে বনাইছে গেছটো এনেইনো কেলৈ ব্যৱহাৰ কৰি শেষ কৰোঁ ইমান দাম গেছৰ আৰু এতিয়া মোৰ ভোক লাগিছে মই কিবা এটা খাই লওঁ এইফালে মোৰ কাৰণে গাখীৰ থৈ দিছে এতিয়া মই গাখীৰ খাওঁ গাখীৰ মানে মই সুন্দা গাখীৰ খাই ভাল পাওঁ সেইকাৰণে সুন্দা গাখীৰ খাম আৰু বাহিৰলৈ লৈ আহিছোঁ আগফালে গাখীৰ খাবলৈ আগফালে ৰ'দত গাখীৰ খাই কোনে ভাল পায় এইখিনি আমাৰ পিয়'ৰ ঘৰৰ গাখীৰ দেই দেখিছেনে গৰু গাখীৰ বোলে পোৱালে কিবা এটা কয় বোলে কৈ দে শুভালক্ষ্মী ব্লগ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব
ছাবস্ক্ৰাইবৰ তলত এই বেলটো আছে নহয় সেইটো দবাই দিব মোৰো ব্লগ এটা আছে এমআৰ চণ্ডিকৈ বুলি মাৰিব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই মোৰ আৰু আমাৰ পেহী কৈ দিব দেই আপোনালোকে ই মানে এইবোৰ গেম খেলে নাই আজিকালিনো এনেও সৰু ল'ৰা ছোৱালীয়ে গেম খেলে আৰু ই গেম খেলি সেইবোৰকে ভিডিঅ' দি থাকে সৰু ল'ৰা যে আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো এটা আমাৰ ঘৰত ৰেডিঅ' আছে ৰেডিঅ'ত গান বাজি আছে আপোনালোকে শুনিছেনে আজিকালি এইটো মানে মানুহৰ ঘৰত নথকাই হৈছে আমাৰ ঘৰত আছে কিন্তু দেই আৰু এতিয়া মই অলপ পঢ়ি লওঁ কাৰণ মোৰ NCC এক্সাম 27 মাৰ্চত আছে এক্সামটো ভালকৈ দিব লাগিব ন ইমান দিন কষ্ট কৰি যদি ভালকৈ নিদিওঁ পৰীক্ষাটো যদি বেয়া কৰোঁ কি হ'ব বাৰু 3 বছৰ দিন কষ্ট কৰি এনেই যাব সেইকাৰণে পঢ়িবলৈ বহিছোঁ বুজিছেনে এইখন NCC কিতাপ মই আপোনালোকক দেখাইছিলোঁ বাৰু এইখন কিতাপ পঢ়ি আপোনালোকে ভাল নম্বৰ এটা পাব পাৰিব বুলি এইখন সঁচাকৈ বহুত ভাল কিতাপ হয় পঢ়ি বহুত ভাল লাগিছে এখন মানে চব ভালকৈ আছে ডিটেইলছত আৰু সেইকাৰণে এইখন কিতাপকে মই মানে পঢ়িছোঁ আৰু আপোনালোকে পঢ়িব দেই আৰু যিসকলে 27 মাৰ্চত NCC এক্সাম দিব সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ সকলোৱে যাতে পৰীক্ষাটো ভালকৈ দিয়ে আৰু ভাল নম্বৰ পায় আৰু এতিয়া মই ভাতৰ কাঁহী লৈ একদম আগফালে মানে বাৰান্দা পালোহি ভাত খাবলৈ দেখিছেনে এইখন ভাতৰ থালিখন আজি ইমান স্পেচিয়েল নাই বাৰু তথাপি মই আপোনালোকক দেখাই দিছোঁ এইখিনি হৈছে মধুসোলং দাইল আৰু আলু দালি আলু এইফালে মায়ে বনালে নিউট্ৰেলাৰ আলু আৰু আলু আগে ভাজি এনেকৈ বনালে আৰু ইয়াৰ ভাত মই ভাতটো খাই লওঁ দেই আৰু মই ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ বহুত কাম কৰিবলৈ আছে আজি সেইকাৰণে আৰু ভিডিঅ' বনাই নাথাকোঁ আৰু এটা কথা হ'ব দেই মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব